non beer tang ton pen arjuponik sena ni phai ECR ni arni kangsama por malom Food and Civil Supply Cooperative Inspector Anis Zaman atu mahin pen keton kilang pon boma por hut ke jor kang hu lang hin pen ke wan bob humni atrak registration number AS 01DD4955 lapen AS02B1899 asok dogmoka FPPC atum kenep dunlong lasonsi labang so asok ke jor ponji laki karbiang long pen angtan ansi ke ponji puta Anis Zaman bening jepon lapen lasonsi ke bang jilang arni setame keton kelang asai padopon pen labang so asok ke jor kang humate FPPC aron kar kanten sok ke jor an asok kenep labji puta Food and Civil Supply Cooperative Inspector Anis Zaman bening jepon itu দুইটা গাড়ীটো কি হৈছিলে এনে এই দুখন গাড়ী মানে আজি মই ৰেডত গৈছোঁ ওলাই গৈছিলোঁ এনে শুনা পাই আছোঁ ইয়াৰ পৰা ধান ওলাই গৈ আছে নগাঁও মৰিগাঁও হোজাই জাগিৰোড আমাৰ যিহেতু আমাৰ চেণ্টাৰবিলাক ইয়াত আছে মানুহবিলাক ইয়াতে দিলে মানুহবিলাকৰ অসুবিধা চল্লিছকৈ পাব আৰু এইখিনি ধান যদি আমাৰ বাহিৰত ওলাই যাব আমাৰ চেণ্টাৰবিলাকৰ এফেক্ট হয় আমাৰ চেণ্টাৰবিলাক ক্ষতি হ'ব ইন ফিউচাৰ আমাৰ চেণ্টাৰবিলাক নাথাকিলে ইয়াতেই পাব্লিকৰ ক্ষতি হ'ব ফাৰ্মাৰবিলাকৰ আৰু এই দুইটা ট্ৰাকটো এতিয়া বৰ্তমান ক'ত পৰা আপুনি দুইটা এটা আপোনাৰ হাইৱে নগাঁও ডিফু হাইৱেৰ পৰা ধৰিছোঁ আৰু এখন ধৰিছোঁ আপোনাৰ লাংঘিনৰ পৰা ভিতৰৰ ৰাস্তা গাঁৱৰ ৰাস্তা তাৰ পৰা ধৰি আনিছোঁ এতিয়া এই দুয়োখনকে দুয়োজন মিডিল পাৰ্চন গম পালোঁ দুয়োজনে এতিয়া আমাৰ হৈছে পানিছমেণ্ট হিচাপে যাতে কৈছোঁ যে তোমালোকে ধানটো আমাৰ ইয়াত খালি আমাৰ অসম গভৰ্ণমেণ্টত দিব লাগিব আৰু তোমালোকে ঠিক আছে তোমালোকে চাৰ্টিফিকেট দিয়ে ফাৰ্মাৰ চাৰ্টিফিকেট দিয়ে সেই চাৰ্টিফিকেটত তোমালোকে আমাৰ ধানটো বেছি দিয়ে তোমালোকে উচিত দাম দিতে হ'ব আৰু নেক্সট টাইম তোমালোকে এইবিলাক কাম নকৰিবা ইয়াৰ পৰা ধান তোমালোকে বেলেগ ল'ব নালাগে যিহেতু ইয়াত চেণ্টাৰ আছে ইয়াতে দিয়াৰ ব্যৱস্থা কৰা আৰু ট্ৰেকবিলাকে যাতে আমাৰ চেণ্টাৰবিলাকক দিয়ে আমাৰ চেণ্টাৰবিলাকক দিলে এই চেণ্টাৰবিলাক আৰু দিলে চেণ্টাৰবিলাক বাঢ়ি যাব আৰু তেওঁলোকৰ সুবিধা হ'ব আৰু এতিয়া আমি শুনি পোৱা আমি নটিচ পোৱা যোনটো নেকি ডিষ্টাৰ্বেঞ্চ এৰিয়া এনেকুৱা এটা নটিচ দিছে এতিয়া বৰ্তমান 1 তাৰিখ পৰা আৰম্ভ কৰিব বুলি কৈছিলে এতিয়া এইটো কথালৈ আপুনি কি ক'ব বুজি নাপাওঁ ধানৰ বিষয়ে মানে আৰু এনেকুৱা আকৌ এনেকুৱা কৰি কৰি আৰু যদি আগলৈ আকৌ কিবা কালি পঢ়ি কোনোবা গাড়ী যদি আহিলে আৰু মোৰ ফালৰ পৰা মই যিখিনি কৰিবলগীয়া হৈ আছে মই কৰি আছোঁ মই দুটা চেণ্টাৰ চলাবলগীয়া হয় বকুৰা হাৱাগাত গতিকে মই সময়টো কম পাই আছোঁ মাত্ৰ এইকেইটা আমাৰ প্ৰেচাৰ কমিছে মই এতিয়া সময় দিব পাৰিম আপোনালোকে যদি ক'ৰবাত তেনেকুৱা গম পায় মই যদি ইনফৰ্মেশ্যন